হাফ কাটি আছে দেখিছেনে এডাল হাফ হয় দেই কুচিয়া নহয় হাফ হয় টেষ্ট খাই কোনে কোনে ভাল পায় জনাব কুচিয়া মই টেষ্ট খাওঁ দেই মোক ঘিণ কৰি লাভ নাই মই খাওঁ এইটো টেষ্ট খাই কুচিয়া টেষ্ট খাওঁ খাই মই ভালো পাওঁ একচুৱেলি চবেই ভাল নাপায় ৰাইচ যোৱাকালি যেন কুচিয়া জীয়াই থৈছিলোঁ আনি পিনি তাৰে এটা মৰি থাকিলে যিহেতু আমাৰ বাচনটো সৰু হ'ল সিহঁতি ঘূৰিবলৈ পৰা নাই সেইবাবে এটা মৰি থাকিলে চাগে বুলি ভাবিছোঁ আৰু এতিয়া মৰাটোতো থৈ দিব নোৱাৰো ন খাই পেলাওঁ বুলি ভাবিছোঁ মাছ আছে বনাই ফ্ৰাই কৰি থোৱা মানে মাছটো থৈহে দিম এতিয়া মাছটো খাবলৈ নোৱাৰি আৰু এতিয়া ৰাতিপুৱা ভাগতে কুচিয়াটোকে মানুহজনক কাটি বাচি দিবলৈ দিছোঁ বনাই পেলাম এতিয়া হৈছেনে প্ৰথমতে নিমখ দি পিনি সানি লৈছে মানুহজনে ধুনীয়াকৈ তেতিয়া অকণ পিছলটো যাবগৈ বুলি পিছলটো যাবগৈ আৰু চোকা বিলেট এখন লৈ লৈছে বাকলিটো গুচাবলৈ সহজ বাৰু জনাসকলৰ বাবে ডাঙৰ কুচিয়া নহয় সৰু কিন্তু কুচিয়াটো সৰু হ'লেও তাৰ আকৌ ভিটামিনটো কিমান আকৌ জনাবচোন আপোনালোকে বহুত ভিটামিন হয়নে ৰাইচ খাজো হ'ব আমালৈ লাগিলে এপিচে হওক কোনো কথা নাই কিন্তু জোলটো মেইন তাৰ টেষ্ট খাই কোনে কোনে ভাল পায় জনাব কুচিয়া মই খাওঁ দেই মোক ঘিণ কৰি লাভ নাই মই খাওঁ এইটো টেষ্ট খাই কুচিয়া টেষ্ট খাওঁ খাই মই ভালো পাওঁ একচুৱেলি চবেই ভাল নাপায় এনে আছে দেখিছেনে ভাত কেইটামান দি থৈছোঁ কিনো দিম এহেঁতক খাবলৈ বাৰু কওকচোন এহেঁতে খোৱা বস্তু কি বা খাই নাজানো নহয় কেঁচু খাই কিবা কিবি খাই এতিয়া ক'ত পাম আমি কেঁচু চেঁচুবিলাক দেখিছেনে মাথা উলিয়াই আছে পূৰা আৰু 5টা আছে এতিয়া এটা মানুহজনে কাটিছে এয়া বেলেগখন লৈ লৈছে ধুইছোঁ তথাপিতো পিছল হৈ আছে হাতখন চাবা খালি কাপোৰ এখন লাগিব নহয় সেয়ে বাকলি তেজ ওলাব ন কুচিয়া নহয় জানো তেজ বহুত কাটি আছে চব কাপোৰ এখনত আনিব লাগিব এইটো চব পিছল খালি বৰ দিগদাৰ কাপোৰ এখন লাগিব কাপোৰখন আনি দিওঁ আকৌ ধুই পেলালে হয় হয় নাই এইখন এতিয়া টানিবলৈ দিওঁ এইটোৱে এইটো টানা ধুই পেলালে হয় সেয়া তেজবিলাকো যাবগৈ টানিলা নাই পিছলো তই দিছোঁ খবৰটা কৰিছোঁ এই বালি লাগে বালি নহ'লে ফুটছাই সেইকাৰণে বালি দিগদাৰহে বালি সোমাই যাব নহ'লে ফুটছাই লাগে বালি নিদিয়ে বেলেগ কিবা খহটা বস্তু লাগে আৰু খহটা বস্তু হ'লে ধুনীয়াকৈ যায়গৈ কিন্তু দোকানীবিলাকে ইমান পটককৈ কেনেকৈ চেলিয়াই দিয়ে জানো সেইটো মানে এক্সপিৰিয়েঞ্চ হৈ গ'ল আৰু হেৰি কৰি আৰু আমিতো বহুত দিনত এদিন খাওঁ আৰু ক'তনো জানো সেই কেতিয়া খাইছিলোঁ পাহৰিয়ে থাকিলোঁ কুচিয়া মাংস এতিয়া মনত থাকিব ফেচবুকত থাকিব নহয় যিহেতু আগতে আমি ফেচবুকত নাছিলোঁ আগতে খাওঁ কিন্তু এইবিলাক ভিডিঅ' চিডিঅ' নিদিওঁ ন সেয়া গুচাই আছে চব এনেকৈ কোনে কোনে কুচিয়া গুচাইছে জনাব কমেণ্ট কৰি আৰু কুচিয়া মই গুচাই এনেকৈ ভালো পাওঁ বাৰু ভালো লাগে বাৰু গুচাই এইয়া গুচাই দিলে চামৰাটো যাবগৈ না যাবগৈ বহুত টাইট কিন্তু আৰু অকণমান থাকিলেও তেতিয়া কিছুমানৰ বাকলে চাকলে খোৱা দেখিছোঁ মই খাই কিছুমান খাই বাকলি চাকলি কিন্তু বাকলিটো ভাল নালাগে দেই মই গুচালেহে খাওঁ মই বাকলি চাকলি খাব নোৱাৰোঁ তুমি টেষ্টটো খাব পাৰিবা নাই মই নোৱাৰোঁ টেষ্ট খাবলৈ গুচাই দিছোঁ কি হয় ইয়াত কি আছে কওঁ গুচাই লাগিলে এতিয়া মই নোৱাৰোঁ টেষ্ট খাবলৈ মানুহজনে মোক কৈ আছে খালি টেষ্টটো খাবলৈ মই কেনেকৈ খাওঁ বাৰু খালে ভাল মই নোৱাৰোঁ দেই আমাৰ ঘৰৰ ওচৰতো মানুহ এগৰাকী আছে পূৰা কুচিয়া টেষ্ট যিমান ওলায় তাই মানুহৰ ঘৰৰ পৰা যদি কুচিয়া আনে মানুহৰ ঘৰলৈ তাই কিনি নিয়ে টেষ্টটো এক্সট্ৰাকৈ সেয়া সেইফালে দেখুৱাই দিয়া বাকলিডাল অকণমান থাকিলে সেইকণ থাকেই লেঙুৰডালৰ ওচৰত সেইটো চব পঁইতাচোৰা ইমান ডাঙৰ সেইটো ক'ৰপৰা আহিলে তলত সোমালেগৈ ভৰি তলত এইডাল চাওকচোন পঁইতাচোৰা ক'ৰপৰা আহিলে নাজানো দেই প্ৰথম দেখিছোঁ আজি পঁইতাচোৰা এটা পাৰিছা লেঙুৰডাল যে এডাল নেজডাল লেঙুৰডালত কিনা হাঁহৰ থুতলঙীয়া মঙহ বুলি পেলাবলৈ মন নাযায় ন তো কেনেকৈ পেলাই দিওঁ ইয়াক ইমান পাই নাই সেইকাৰণে খাবলৈও বেয়া লাগিব নালাগে গুচাইহে এৰিলে
এতিয়া ইয়াৰ মাথাটো নালাগে খাব জানো নালাগে ছিঙি দিয়ে নাখায় নালাগে নাখাওঁ ছিঙি দিম ন ছিঙি দিয়ে খোৱা যায় ন মাথাটো ছিঙি দিয়ে আজি এতিয়া কুচিয়া মাংস খাম বেলেগ মছলা বা কিবা একো ব্যৱহাৰ নকৰোঁ অকল মুঠতে আদা নহৰু খুন্দি পিনি দিম এডাল এখন অসমৰ কটাৰী হয় পূৰা পকা লোহাৰ কটাৰী দেই এখন অৰিজিনেল লোহাৰ সেই মই নোৱাৰোঁ মই ধৰিবলৈ নধৰোঁ মই ভালকৈ থৈ আহিব কড়াইখন এনেকৈ পাল্টি মাৰি নিদিবা দেখিছে কটাৰী কিমান ধাৰ আছে আমাৰ মানুহ হাতখন কাটি থাকিলেও নাকাটিব এইটো মাথাটো পেলাই দিওঁ পেলাই দিয়া মাথাটো ডাষ্টবিনত ভৰাই দিলে পেলাই দিয়া হ'ব ধুই তেজকণ আদা নকৰিবা যাবগৈ চব এইকণ কুচিয়া দেখিছোঁ নে কুচিয়াকণ অকণমানে কিমান হ'ব এইটো 150 গ্ৰামমান হ'ব 150 গ্ৰামমান হ'ব কিন্তু খাবলৈ যে সেইকণে আকৌ কিমান ভিটামিন হয় নাই সাপ কাটি আছে দেখিছেনে এডাল সাপ হয় দেই কুচিয়া নহয় সাপ হয় সাপৰ নিচিনা লাগিছে নাই বাৰু জনাবচোন আপোনালোকে সাপডালৰ নিচিনা একেই হয়নে এইয়া বহুত ডাঙৰ কৰিছে এইয়া কুচিয়াৰ পিচ পেটু সোপা হেৰি কৰিব লাগে আকৌ তেনেকৈ নোলায় নহয় মই একদম পূৰা পকা কুচিয়া খাই পাইছোঁ দেই একদম পূৰা বুঢ়া কুচিয়া যোনটো কয় একদম ৰঙা হৈ থাকে এটাতে একদম 3 পোৱামান আছেও তেনেকুৱা কুচিয়া হয় নহয় আমি তেনেকুৱা কুচিয়াও খাই পাইছোঁ একদম নিজে ধৰি পূৰা এনেকৈ গাঁতৰ পৰা ওলাই আছিলে মুখখন দায়ে কাটি তেজপা চাওকচোন তেজ দেখুৱাব নালাগে কুচিয়া তেজ একো নহয় এইখনে ওলাইছে মাংস দেখিছেনে এটা কুচিয়া ইমানকণ মাংস এনেকুৱা 5টা আছে আৰু জীয়াই থৈছোঁ 5টা কিহে বনাব সেইটো কৈ দিয়া এতিয়া মই সুধা চিম্পুলকৈ বনাম একো নিদিওঁ ইয়াত অকল আলু দিম লাগে এটামান দিম চাগে ন আলু এটামান দি পিনি সুদা এখন বনাম অকণমান মুঠতে জোল কৰি পিনি বনাম এতিয়া আপোনালোকে কমেণ্ট নকৰিব যে আমি ভুল কাম কৰিলোঁ ধুই পেলাই কিন্তু উপায় নাইকিয়া আছে পিঠটো কাট খাই গ'ল সেইকাৰণে ধুবলগীয়া হৈছে আৰু কেঁচু চেঁচু ওলাই থাকে যে ঘিণো লাগে এতিয়া কেঁচু খাই কিবাকিবি খাই ন দিয়া ৰঙা হৈ গৈছে দেখিছে নাই দাদা দেখুৱাই দিছোঁ আচ্ছা বাচি আছোঁ এইটো ফেভৰেট মোৰ ভাই তোমাৰ ভাগৰ বুলিয়ে নহয় মোৰো ফেভৰেট কিছুমান মানুহে ঘিণ মানে মই তেজো খাওঁ কেঁচা সেইকাৰণে কৈছোঁ ফেভৰেট বুলি কিছুমান মানুহে ঘিণ কৰে কুচিয়া খাবলৈ কিন্তু যেন কিমান যে হেৰি উপকাৰিতা এইটো কুচিয়াটো খাবলৈ লাগে সেইটো সকলোৱে বুজি নাপায় ঘিণতে নাখায় চাগে ঘিণ কৰে সাপৰ নিচিনা যিহেতু সেইটো কাৰণে ঘিণ কৰে চাগে নাজানো নোখোৱাবিলাকৰ বাবে কেনেকুৱা কি বুলি ভাবে কিন্তু এই ভাল বস্তুটো খাব লাগে কিছুমানে চেঙেলী মাছ নাখায় মই কিন্তু চেঙেলী মাছো খাওঁ দেই ৰাইজ আপোনালোকে খাই নাই জনাবচোন চেঙেলী মাছ খাই নাই গৰৈ মাছ খাই নাই কিছুমানে ক'লা ক'লা মাছবিলাক নাখায় চেঙেলী গৰৈ খালি এটাহে নাখাওঁ হেৰি কি বুলি কয় এইটো থাইলেণ্ড মাগুৰ যে ধুই দিছোঁ দেই এতিয়া উপায় নাই থাইলেণ্ড মাগুৰটো নাখাওঁ খালি সেইটো ঘিণ লাগে এতিয়া চাফা হৈ গ'ল তেজখিনি গুচি গ'ল কিন্তু কি কৰিব পেটুখিনিৰ কাৰণে তেজখিনি পেলাবলগীয়া হৈ গ'ল আৰু পেটু নহ'লে খাব নোৱাৰি দেই এইকণে দেখিছেনে তেজখিনি নেদেখা কপিৰাইট লাগিব এইয়া কুচিয়া বেছি ডাঙৰ ডাঙৰকৈ কাটিলে মানুহজনে কিন্তু ঘৰতে খাম একো নাই এইয়া এতিয়া জালুক পূৰা ভাজি পিনি জালুক খুন্দিম তাৰপিছতে আদা নহৰু পূৰা সৰহকৈ অকণমান দি দিম সেয়াই আৰু বেলেগ একো মছলা ইউজ নকৰোঁ আৰু বেলেগ মছলা একো ইউজ নকৰোঁ বাকী এয়াই বনাম আৰু এইবিলাক দেখিছে পূৰা খিচিং খাচাং হৈ আছে মাছ চাব নেকি এইবিলাক মাছৰ কণী দেই মানুহজনে খাই ভাল পায় ভাজি থৈ দিছে
আৰু এইবিলাক সংসাৰৰ মাছ ফ্ৰাই কৰি থোৱা আছে এইবিলাক দেখিছেনে মানে টিফিনটো এক টিফিন মাছ ফ্ৰাই কৰি থোৱা আছে টিফিনটো হাইটো আছে এনেকুৱা নহয় যে হাইট নাই ডাঙৰ টিফিন বহুত ধৰিব এইটো মতে 1.5 কেজিমান মাছ ইয়াতে সোমাই আছে এয়া আৰু আমি জানুৱাৰীত বা ডিচেম্বৰত অসমলৈ গৈ আছোঁ পূৰা হয়নে ডিচেম্বৰ মানত অসমলৈ গৈ আছোঁ অসম পৰা ধামাকা ভিডিঅ' আহি থাকিব এতিয়া প্লেটখনে কাটিলেহেঁতেন দেখিছেনে এইকেইটা চোৱা মাথাটো দাঙি দাঙি আছে এই আছে মাথা দাঙি দাঙি আছে পূৰা কিন্তু কি কৰিবা সিহঁতে খাব কি নোখোৱা দুখতে মৰিছে নেকি কিন্তু সিহঁতক দিওঁ কি জনাবচোন কিনো খায় সিহঁতে ঘৰত যদি এনেকৈ জীয়াই থৈ দিওঁ কি খায় তেহেঁতি আৰু মই বাচনটো সৰু হ'ল বাল্টিঙতহে জীয়াই থৈছোঁ এনেকৈ কিন্তু ডাঙৰ টাব এটা লাগিছিলে টাব এটা আছে কিন্তু সেইটো আমি গা ধোৱা টাব সেইটোতো জীয়াবলৈ নোৱাৰোঁ এতিয়া তেনেকৈ হেৰি কৰি থোৱা আছে আৰু কুচিয়াৰ ভিডিঅ'ৰ সৈতে এতিয়া সকলোকে বিদায় জনাইছোঁ বেলেগ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ দেই ৰাইজ